নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ টেক আছাম। এতিয়ালৈকে যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা নকৰি ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি লওক আৰু কাষত থকা বেল আইকনটো দাবিবলৈ একেবাৰে নাপাহৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ সোনকালে লাভ কৰে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ পৰাগ টেক আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনাৰ কাৰণে এনেকুৱা কিছুমান এণ্ড্ৰইডৰ ট্ৰিক্স এণ্ড টিপছ লৈ আহিছোঁ, যিকেইটা জানি হয়তো আপুনি খুবেই ভাল পাব। আৰু সেই এণ্ড্ৰইডৰ টিপছকেইটা কি আৰু কি কাম কৰিব পাৰিব, সেই এণ্ড্ৰইডৰ টিপছ আৰু ট্ৰিক্সকেইটাৰ সহায়ত যদি জানিব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'ত আপুনি শেষলৈকে চাই থাকিব। তেন্তে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই টিপছটো হয় আপোনালোকে যিকোনো বস্তুৰ ডিটেইলছ জানিব পাৰিব। ধৰি লওক, এই বহীখনৰ মই যেনিবা ডিটেইলছ জানিম, এইটো কি কোম্পানীৰ আৰু এইটো ক'ত প্ৰডাক্ট কৰা হয় যেনিবা জানিম। তো তাৰ কাৰণে আপুনি বেক চাইডত দেখিবলৈ পাইছে এটা অপশ্যন QR কোড এনেদৰে থাকে। এইটো এনেই নাথাকে, ইয়াৰ এটা কাৰণ আছে, এইটো সকলোৱে নাজানে। তো এইটো স্কেন কৰিলে আপুনি এই বহীখনৰ ডিটেইলছ জানিব পাৰিব। তো কেনেকৈ জানিব? ফাৰ্ষ্টতে আপোনাৰ যোনটো এণ্ড্ৰইড মোবাইল আছে, এণ্ড্ৰইড মোবাইলৰ কেমেৰাটো অ'পেন কৰি ল'ব এনেদৰে। তো যেতিয়া অ'পেন কৰিব, তাৰপিছত ছিটিং অপশ্যন দেখিবলৈ পাইছে, ছিটিঙত ক্লিক কৰি দিব। তো ক্লিক কৰি ওপৰ চাইডে এটা দেখিবলৈ পাইছে QR কোড, দেখিবলৈ পাইছে QR কোড, তাত এবাৰ এনেদৰে ক্লিক কৰি দিব। তো যেতিয়াই ক্লিক কৰিব, আপোনাৰ যোনটো এণ্ড্ৰইড মোবাইল আছে, এণ্ড্ৰইড মোবাইলৰ কেমেৰাটো এনেদৰে অ'পেন হৈ যাব। অ'পেন হৈ আপোনাৰ যোনটো QR কোড দেখুৱাইছিলে, QR কোড এনেদৰে স্কেন কৰি দিয়াৰ লগে লগে আপোনাৰ এটা লিংক দিব। লিংকটোত গৈ আপুনি সেই বহীখনৰ কথা জানিব পাৰিব। মই অকল জাষ্ট বহীখন বুলি দেখুৱাইছোঁ, যিকোনো বস্তুৰ আপুনি জানিব পাৰিব। ইয়াৰ দেখিবলৈ পাইছে মোৰ লিংকত যোৱাৰ লগে লগে এনেদৰে এখন এণ্টাৰপেজ খোল খাই গ'ল। ব্ৰাউজাৰত গৈ ইয়াত দেখিবলৈ পাইছে মই এনেদৰে সেই বহীখনৰ ডিটেইলছ জানিব পাৰিছোঁ। আপুনি এনেদৰে জানিব পাৰিব। দেখিবলৈ পাইছে জিঅ' ডিজিটেল লাইফ, আপুনি ওপৰ চাইডত ইয়াত দেখিবলৈ পাইছে জিঅ' ডিজিটেল লাইফ। মোৰ বহীখনৰ ওপৰ চাইডত দেখিবলৈ পাইছে জিঅ' ডিজিটেল লাইফ, আৰু ইয়াতো জিঅ' ডিজিটেল লাইফ মানে চব ইয়াত শ্ব' কৰি আছে। এই বহীখনৰ কেইবাটাও কোম্পানী আছে, দেখিবলৈ পাইছে কলগেট, মাদাৰ ডায়েৰী, GSK, গ'ল্ড উইনাৰ, হিমালয়া, মানে চব ইয়াত শ্ব' কৰি দিছে। তো এটা খুবেই ইণ্টাৰেষ্টিং এটা টিপছ। এই টিপছটো সহায়ত আপোনালোকে যিকোনো বস্তুৰ ডিটেইলছ জানিব পাৰিব। 2 নম্বৰ যোনটো টিপছ, সেই টিপছটো সহায়ত আপোনাৰ এণ্ড্ৰইড মোবাইলটো হেং আৰু শ্ল' মৰাৰ পৰা বচাই ৰাখিব পাৰিব। ধৰি লওক, আপুনি 50 MBৰ এটা এপছ ডাউনলোড কৰিছে আৰু এই এপছটো 2 দিনমান চলোৱাৰ পিছত আকৌ আপুনি আনইনষ্টল মাৰি দিলে। তো তেতিয়া আপোনাৰ তাত সেই আনইনষ্টল মৰা এপছটো কোনো কাম নাথাকে। কিন্তু তাৰ যোনটো 50 MB আপুনি ডাউনলোড কৰিছিলে, সেই 50 MB স্পেচটো এতিয়াও আপোনাৰ তাত আছে। তো সেইটো আপুনি কেনেকৈ দেখিব? ফাৰ্ষ্টতে আপুনি ছিটিং অপশ্যনত ক্লিক কৰিব আপোনাৰ এণ্ড্ৰইড মোবাইলৰ। তাৰপিছত ষ্ট'ৰেজ এজ USB অপশ্যনটো দেখিবলৈ পাইছে, তাত ক্লিক কৰিব। কিন্তু ক্লিক কৰাৰ আগত এটা কথা কৈ লওঁ, ইয়াত দেখিবলৈ পাইছে ষ্ট'ৰেজ এজ USB। সকলোৰে ক্ষেত্ৰত এইটো বেলেগ বেলেগ থাকে। কিছুমানৰ ক্ষেত্ৰত অকল ষ্ট'ৰেজ বুলি থাকে, কিছুমানৰ ক্ষেত্ৰত USB বুলি থাকে। মোৰ ক্ষেত্ৰত দুইটাই আছে, ষ্ট'ৰেজ এজ USB বুলি। তাত আপুনি এবাৰ ক্লিক কৰি দিব। তো যেতিয়াই ক্লিক কৰিব, আপুনি দুটা অপশ্যন দেখিবলৈ পাব, এটা হ'ল ইণ্টাৰনেল ষ্ট'ৰেজ, এটা হ'ল SD কাৰ্ড। যদি আপুনি SD কাৰ্ড নলগায়, তেতিয়া অকল ইণ্টাৰনেল ষ্ট'ৰেজ দেখিবলৈ পাব। তো ডাইৰেক্ট আপুনি তাত ক্লিক কৰি দিব এবাৰ। যেতিয়াই ক্লিক কৰিব, আপোনাৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন এণ্টাৰপেজ খোল খাই যাব। আপোনাৰ এণ্ড্ৰইড মোবাইলৰ টোটেল মেমৰি আৰু এভেইলেবল মেমৰি, ছিষ্টেম মেমৰি, এপছ, ইমেজ, ভিডিঅ', অডিঅ', আদাৰ্ছ, কেছ ডাটা, এক্সপ্ল'ৰ। এই আপুনি হয়তো দেখিবলৈ পাইছে মোৰ কেছ ডাটা 76 MB হৈ আছে, কাৰণ মই এতিয়ালৈকে 76 MB এপছ আনইনষ্টল মাৰিছোঁ কাৰণে মোৰ ইয়াত 76 MB ইয়াত শ্ব' কৰি আছে। যদি আপুনি এইটো ক্লিয়াৰ কৰি নাথাকে, তেতিয়া আপোনাৰ তাত 800, 1 GB, 300 এনেকৈ থাকিবলৈ লয়। যদি 800, 900, 1 GB এনেদৰে থাকে, তেতিয়া আপোনাৰ এণ্ড্ৰইড মোবাইলটো খুব হেঙাবলৈ আৰম্ভ কৰে। আৰু মোবাইল হেং হোৱাৰ কাৰণটো এই কেছ ডাটাটোৱে। যেতিয়া আপোনাৰ এইটো বাঢ়ি থাকে, তেতিয়া আপোনাৰ এণ্ড্ৰইড মোবাইলটো খুব হেঙাবলৈ আৰম্ভ কৰে। তাত আপুনি অকল এবাৰ এনেদৰে যেতিয়া ক্লিক কৰি দিব, ইয়াত আপোনাৰ ক্লিয়াৰ কেছ ডাটা অপশ্যন দেখিবলৈ পাব। দিছ উইল ক্লিয়াৰ কেছ ডাটা ফৰ অল এপছ। আপুনি এইটোত অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে এইবিলাক কেলকুলেটিং হৈ আছে দেখিবলৈ পাইছে আপুনি।
এতিয়া 1.24 MB হে আছে হেতু ক্লিয়াৰ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ ষ্টৰেজ আৰু যোনটো RAM আছিলে RAMটো কমি গ'ল তো এটা এটা খুবই ইন্টাৰেষ্টিং টিপস আপোনাক দিলো 3 নম্বৰ যোনটো টিপস হে টিপসটো সহায়ত যদি আপুনি ঘৰত মোবাইলটো থৈ বাহিৰলৈ ক'বাত ফুৰিবলৈ গৈছে আৰু সেই সময়ত আপুনি ঘৰত নথকা অৱস্থাত যদি আপোনাৰ মোবাইলটো কোনোবাই টিপিছে আৰু তেওঁ কি এপ্লিকেশন ওপেন কৰিছে আৰু কি আপোনাৰ মোবাইলত চাইছে সব আপুনি জানিব পাৰিব এনেদৰে ৰিফ্ৰেছ মৰাৰ পিছতো আপুনি জানিব পাৰিব তো কেনেকৈ আপুনি আপোনাৰ যোনটো ডায়ালাৰ আছে মোবাইলত ডায়ালাৰ এপছটো ওপেন কৰিব ওপেন কৰি আপুনি কিবোৰ্ড উলিয়াই ল'ব ইয়াত আপুনি এটা কোড দিব লাগিব কোডটো হৈছে *#*4636#* তাৰপিছত আপুনি তিনটা অপচন দেখিবলৈ পাব এটা হ'ল ফোন ইনফৰমেশন এটা হ'ল ইউজাৰ্স ষ্টেটাস এটা হ'ল ওয়াইফাই ইনফৰমেশন তো ডাইৰেক্ট আপুনি ইউজাৰ্স ষ্টেটাস এটা অপচন দেখিবলৈ পাইছে মাজৰটোত তাত আপুনি ক্লিক কৰি দিব তো যেটাই ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খোল খাই যাব এ আপুনি হয়তো দেখিবলৈ পাইছে লিড লঞ্চাৰ 3 ফোন YT ষ্টুডিও গ্যালাৰি সেটিং লগোপিক প্লাস এবিলা এপ্লিকেশন মোৰ ওপেন কৰিছিল আৰু কেটা বজাত ওপেন কৰিছে আৰু কিমান তাৰিখে ওপেন কৰিছে সব ইয়াত শো কৰি আছে এ আপুনি হয়তো দেখিবলৈ পাইছে কেনেদৰে শো কৰি আছে ইয়াত সকলোবোৰ ইয়াত শো কৰি থাকে তো এই যোনটো টিক্সটো খুবেই প্ৰয়োজন আপোনাৰ কাৰণে তো এইকেইটা আছিল আজি টিক্স যেটা আজি ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু হেকৰ যোনটো সাবস্ক্ৰাইব বাটন দেখিবলৈ পাইছে সাবস্ক্ৰাইব বাটনত ক্লিক কৰি আপুনি সাবস্ক্ৰাইব কৰি লওক যাতে আহিবলগীয়া আকৌ প্ৰতিটো নতুন ভিডিঅ' সোনকালে লাভ কৰে আজি ভিডিঅ'ত ইমানে আকৌ এটা নতুন ভিডিঅ' লগ পাম তাত তাকিলে গুড বাই থ্যাংক ইউ Through the wastelands, through the highways, till my shadow turns to sun rays.